সন্দেহে এটা সম্পৰ্কক ভাঙি চিঙি চুৰমাৰ কৰি দিব পাৰে। যি সম্পৰ্কত বিশ্বাস অথবা ভৰসাই নাথাকে, ভালপোৱাজনে যদি ভালপোৱাজনৰ সুখ দুখৰ সমভাগী হ'ব নোৱাৰে, সেই সম্পৰ্কৰ পৰা আঁতৰি অহাটোৱেই ভাল। মই জানো, সঁচা ভালপোৱাৰ পাছত ভালপোৱাজনৰ পৰা আঁতৰি অহাটো অত্যন্ত কঠিন। কিন্তু যদি তেওঁ আপোনাৰ ভালপোৱাবোৰক, আপোনাৰ ব্যক্তিত্বকে সন্মান কৰিব নাজানে, আপোনাৰ ভালপোৱাখিনি তেওঁ যদি ভাল পাবই নোৱাৰে, তেন্তে তেওঁৰ পৰা আঁতৰি থাকক। তেওঁৰ লগত আপুনি কেতিয়াও সুখী হ'ব নোৱাৰিব। আঁতৰি আহক তেওঁৰ পৰা। কষ্ট হ'ব, তথাপিও ভৱিষ্যত আপোনাৰ সুখৰ হ'ব।